নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাষ্টাৰ গণেশ এডুকেশ্যনলৈ। এতিয়া আহিছোঁ আজিৰ ভিডিঅ'টোলৈ। এটা ক্লাছ 9 আৰু হাফ ইয়াৰলি এক্সাম ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব, এনুৱেল এক্সামিনেশ্যন। তাৰ কাৰণে এনুৱেল এক্সামিনেশ্যন আছামিজ MILৰ মই দুটা কুৱেশ্যন লৈ আহিছোঁ, 2022 আৰু 2023। 2022ৰ খুবেই ইম্পৰ্টেণ্ট, তোমালোকে ভালকৈ চাবা এই কুৱেশ্যনকেইটা। তোমালোকে এইকেইটা লিখিবা, যদি লিখা নাই তেনেহ'লে মই তোমালোকে কমেণ্ট বক্সত লিখিবা। যদি কুৱেশ্যন এনচাৰ লাগে মই এনচাৰটো দি দিম। এতিয়া আহিছোঁ আজিৰ ভিডিঅ'টোলৈ। এনুৱেল এক্সামিনেশ্যন 2022 ছাবজেক্ট আছামিজ MIL ক্লাছ 9 শোণিতপুৰ ডিষ্ট্ৰিক্ট গ্ৰুপ A। এতিয়া অতি চমু উত্তৰ দিয়া আহিব যিকোনো পাঁচটাৰ। ইয়াত আহিছে 2022 কৰ্ণত কুণ্ডল দৌলে আতি, ইয়াত কাৰ কুণ্ডলৰ কথা কৈছে? অৰ্ঘ্য শব্দৰ অৰ্থ কি? 3 নম্বৰ হ'ল প্ৰতিমা কবিতা পুথিৰ লেখক কোন? শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ গ্ৰন্থখন কি? কৃষ্ণগীত গাবন্ত সুন্দৰীগৰাকী কোন? যশোদা। এইটো নিজাপী শব্দৰ অৰ্থ যিকোনো এটা মূল ভাৱ লিখা, কবিৰ নাম উল্লেখ কৰিবা, মানৱ বন্দনা মোৰ দেশ খুবেই ইম্পৰ্টেণ্ট এইবাৰ 2024 এনুৱেল এক্সামিনেশ্যনৰ কাৰণে। 3 নম্বৰ এই যে পৃথিৱীৰ স্বৰ্গতে অধিক মানুহৰ নিজাপী ঘৰ, তাৎপৰ্য ব্যাখ্যা কৰা, এইটোও ইম্পৰ্টেণ্ট। 4 নম্বৰ নাহি অদি অন্ত পূৰ্বপাৰ পূৰ্ণব্ৰহ্ম জগত ঈশ্বৰ, ইয়াত কৃষ্ণৰ ঐশ্বৰিক গুণ কেনেদৰে প্ৰকাশ কৰিছে বুজাই লিখা, এইটো তোমালোকে ভালকৈ চাবা। 5 নম্বৰ হ'ল হিৰণ্যব ভট্টাচাৰ্য কি কবি হিচাপে জনাজাত? 2 নম্বৰ হিৰণ ভট্টাচাৰ্যই কি কবিতা পুথিৰ বাবে সাহিত্য একাডেমি বঁটা পাইছিল? তাৰপিছত 6 নম্বৰ শান্তিৰ চৰাইজনীক কবি আজলি ভৰাই কি দিছে? তাৰপিছত শব্দ অৰ্থ আহিব কলদ্ৰোল, পৰাৎপৰ, আশী, পাদ্য, দোলে। তাৰপিছত আহিব অতি চমু উত্তৰ দিয়া বহল ব্যাকৰণ কাৰ ৰচনা? তাৰপিছত খজ ব্যৱহাৰৰ অনুপান কি? সময় ডাঙৰ ভাগবোৰ কি কি? উৰা বাতৰি কি? সময় কি গতিত ঘূৰে? বৃত্তাকাৰ গতিত। কলক্ষেত শব্দৰ অৰ্থ কি? তাৰপিছত 9 নম্বৰ সোণৰ জেউতি আমান্য কৰিলে নকমে কথা সেই তাৎপৰ্য ব্যাখ্যা কৰা, খুবেই ইম্পৰ্টেণ্ট, তোমালোকে এইটো চাবা ভালকৈ। 10 নম্বৰ আহিছে প্ৰাকৃতিক জগতৰ গতিবিধি লক্ষ্য কৰি সময় নিৰূপণ কৰা। প্ৰাকৃতিক জগতৰ গতিবিধি কি কি আৰু ইয়াৰ দ্বাৰা সময় কেনেকৈ নিৰ্ণয় কৰা হয়? 11 নম্বৰ ব্যাখ্যা কৰা আহিব, তোমালোকৰ দুটা দিয়া থাকিব, এটা লিখিব লাগিব। মানুহৰ এক কল্প ব্ৰহ্মাৰ এদিন মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে হৈছে অধ্যয়নমুখ, খুবেই ইম্পৰ্টেণ্ট। 12 নম্বৰ হ'ল অন্ধবিশ্বাস মানে কি? তাৰপিছত 2 নম্বৰটো হ'ল ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় অমান্য কৰিব নোৱাৰি? তাৰপিছত তলত যিকোনো পাঁচটাৰ উত্তৰ কৰিবা, যিকোনো দুটাৰ মূৰ্ধন্য আৰু মূৰ্ধন্য হোৱাৰ কাৰণ। কৰ্ণ সুষম, কৃষ্ণ অৰুণ নিষেধী। তাৰপিছত আহিব খন্দি ভাঙা, এইটো গ্ৰামাৰ পৰ্চন। শকাব্দ উন্নতি অতীত দিগন্ত, এনচাৰ লাগিলে মই নেক্সট ভিডিঅ'ত দি দিম। সমাৰ্থক শব্দ অৰুণ মানুহ পৃথিৱী। বিপৰীত শব্দ অৰ্থ দুটা, সক্ষম উচিত, অভিশাপ সৎ। তাৰপিছত জুৰীয়া শব্দ উদাহৰণ দিয়া বা জুৰীয়া শব্দ কাক বোলে? তাৰপিছত আহিছে দুটা অনুৰূপ শব্দ লিখা, বাতৰি, চাউল, ঘৰ। অনুৰূপ শব্দ কাক বোলে? এইটো চাবা তোমালোকে। দ্বন্দ্ব সমাস কাক বোলে? উদাহৰণ দিয়া, খুবেই ইম্পৰ্টেণ্ট এবাৰ এনুৱেল 2024 কাৰণে আছামিজ MILৰ। তাৰপিছত তলত যিকোনো এটাৰ কৰিবা, উত্তৰ কৰিবা। ভাৱ সম্প্ৰসাৰণ এশ কৰিলে বাঘৰ মৰণ, এইটো লিখিবা, নহ'লে তোমাৰ শৰীৰ অসুস্থ বা বিদ্যালয় এসপ্তাহ উপস্থিত নাছিলা, সেই উক্ত দিনত ছুটিৰ বাবে প্ৰধান শিক্ষক বা অধ্যক্ষলৈ এখন আবেদন লিখা, এই দুটাৰ ভিতৰত এটা লিখিলে হ'ল। তাৰপিছত বাক্য ৰচনা, এই তিনিটাৰ ভিতৰত যিকোনো এটা এনচাৰ কৰিলে হ'ল। বাক্য ৰচনা আহিব চকুৰ কোটা, হাত লৰ, সময় খৰ, এইবিলাক ভিডিঅ' মোৰ ক্লাছ 10তে আছে বাক্য ৰচনা, তোমালোকে চাবা এইটো। তাৰপিছত যিকোনো এটা বিষয়ৰ ৰচনা লিখিব আহিব। তোমাৰ জীৱনৰ লক্ষ্য এইবাৰ খুবেই ইম্পৰ্টেণ্ট, ছাত্ৰৰ কৰ্তব্য প্ৰিয় গ্ৰন্থ 2024 কাৰণে ৰচনাটো খুবেই ইম্পৰ্টেণ্ট, ইয়াৰ পৰা তোমালোকে চাবা। তাৰপিছত আহিব বৈচিত্ৰ্যময় অসম, অসমৰ প্ৰথম চাহ বাগিচা কোনখন? অসম আন্দোলনৰ জীৱনৰ প্ৰথম শ্বহীদ কোন? কাৰ্বিসকলক অসমৰ কলম্বাছ বুলি কোনে কৈছে? বিষ্ণুপ্ৰসাদ ৰাভা। কাৰ্বিসকলৰ এটা উৎসৱ, এইটো বৈচিত্ৰ্যময়ৰ পৰা আহিব 10 নম্বৰ। তাৰপিছত প্ৰথম চাহ কোম্পানীৰ নাম কেতিয়া স্থাপন হৈছিল?
তাৰপিছত চাহ গোষ্ঠীৰ মাজত কি ধৰ্ম আছে, কাৰ্বিসকলৰ মূল ফেইথ কেইটা। তাৰপিছত এইটো গ্ৰুপ বি, মাধৱ কন্দলী কি ৰূপে, মাধৱ কন্দলী কোনখন কাব্য অনুবাদ কৰিছিল, হনুমন্ত লংকা দৰ্শন এইটো। তাৰপিছত তমাল শব্দৰ অৰ্থ কি, এইটো হনুমন্ত লংকা দৰ্শনৰ সুবেল সিংহত বহি হনুমন্তে কি ভাবিছিল। তাৰপিছত লংকা নগৰীৰ কাষত বনমানি হনুমন্তে কি ফল মূল দেখিছিল, এইটো খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত এইটো সন্মান চেপ্টাৰৰ পৰা হেমকোষ ৰচক জনৰ নাম, কানিয়াৰ কীৰ্তন হেমচন্দ্ৰ কোন কাকতৰ সম্পাদক, ছাত্ৰে শিক্ষক ধাৰ খুজিত পাৰিব মানে হেমচন্দ্ৰ বৰুৱাৰ জন্ম ক'ত হৈছিল, ঈশ্বৰৰ পাছত পিতৃ মাতৃ আমাৰ মাননীয় বুজাই লিখা খুবেই ইম্পৰ্টেণ্ট। সন্মান পাঠৰ পৰা তুমি কি আয়ত্ত কৰিলে, এইটো ইম্পৰ্টেণ্ট, ভালকৈ চাবা তোমালোকে। সমাৰ্থক শব্দ, স্নেহ গগন চকু নিপুণ, স্নেহ মানে মৰণ, গগন চকু মানে নয়ন, নিপুণ হ'ব পাকৈত। তাৰপিছত বিপৰীত লংগ, দমৰা, মামা, নাতি, বালক, আধুনিক ৰূপলৈ নিয়া, কণ্টক আউৰ উনিকৰ, এইটো 2022। আৰু মই আৰু এটা কুৱেশ্যন লৈ আহিছোঁ ইয়াত, এনুৱেল এক্সামিনেশ্যন 2023 শোণিতপুৰ ডিষ্ট্ৰিক্টৰ। তোমালোকে চাবা এইটো কাম্পে অৰুণ অধৰ, ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে। 2023 খুবেই কম আহে, অলপ চাবা তোমালোকে। চন্দ্ৰকুমাৰ আগৰৱালা কোন যুগৰ কবি, কেনে গীত আৰু চবে কোনে ভাল নবলে, ডক্টৰ ভূপেনাৰে কোনখন PhD, দেশৰ প্ৰতিটো উপায় কি লুকাই আনিছে, কবিৰ উল্লেখ কৰা মোৰ দেশ গীত ছবি। ইৰাণক সম্বোধন কৰা দুখন বাতৰি কাকত নাম, আকাশ বজৰ ধুমা কবি কি প্ৰাণীপাত জনাইছে ব্যাখ্যা কৰা। এটা লিখিলে হ'ল, যাক যোগী নাপাব ধ্যানত। তাৰপিছত মোৰ জীৱনৰ আহে আহে, তাৰপিছত শব্দ অৰ্থ আহিব। তাৰপিছত এইটো গদ্যাংশৰ পৰা আহিছে। চাটুকাৰ শব্দ অৰ্থ, কবি নীলমোহন ফুকন সাহিত্যসভাৰ কোনখন অধিৱেশন সভাপতি আসন গ্ৰহণ কৰিছিল। তাৰপিছত জয়ন্ত মাধৱ বৰুৱা কোনে অকাডেমি লাভ কৰিছিল, কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাৰ নাম কি আছিল। তাৰপিছত 3 ষ্টাৰ, এইটো হৈছে পিপলান্তি গাঁৱৰ এইটো লোক কোনখন ক্ষমতাৰ। তাৰপিছত লোক কৃষ্টি কাক বোলে, এইটো যুঁজৰ নিৰ্মলা সিদ্ধাৰ্থক বিচাৰি কিয় পাণ্ডৱগণ গৈছিল, এইটো যুঁজ চেপ্টাৰ। তাৰপিছত পিপলান্তি গাঁৱৰ এইটো পৰিৱেশ কিয় দূষিত হৈছিল, কি পাৰ্থক্য লোকসকলৰ মাজত এটি সাময়িক মিল আছে, কোনখন সন্ধিৰ পিছত ব্ৰিটিছ অধীনলৈ আহে, ইয়াণ্ডাবু সন্ধি এইটো 1826 চনত। কল্পান্তৰ মানে কি খুবেই ইম্পৰ্টেণ্ট। কিৰণ নিধি যোজনা অধীনত পিপলান্তি গাঁৱৰ মানুহে কি বিশেষ 4টা দায়িত্ব পালন কৰিব লাগে। তাৰপিছত এইটো প্ৰসংগ ভাৰতীয় সংস্কৃতিক সন্মানবস্তু, সকলো মানুহৰ জীৱন জোৰা এখন যুঁজ। তাৰপিছত সমাৰ্থক শব্দ আহিব অসমীয়া ব্যাকৰণত। তাৰপিছত মূৰ্ধন্য নে আৰু মূৰ্ধন্য হোৱাৰ কাৰণ, কণ্ঠ, কৰ্ণ, বৰষুণ, সন্ধি ভাঙা, জোৰা লগোৱা। তাৰপিছত আহিব বিপৰীত শব্দ। তাৰপিছত জুৰীয়া পেয়াৰ কৰি যিকোনো দুটা বাক্য ৰচনা বা কাক বোলে, চাবা তোমালোকে। তাৰপিছত অনুৰূপ শব্দ কাক বোলে। তাৰপিছত অনুৰূপ শব্দ লিখা দুটা, দ্বন্দ্ব সময় কেইবিধ আৰু কি প্ৰত্যয় ভাঙি দেখুওৱা। তাৰপিছত যিকোনো এটাৰ বাপু, অব্যয়খৰ নৰ, কৰ্ণপথে খৰ, বিদ্যালয় প্ৰধান শিক্ষক অদলবিদ অনুপস্থিত থকাৰ কাৰণে ছুটি মঞ্জুৰি আবেদন পত্ৰ, বাক্য ৰচনা। এই 3টাৰ ভিতৰত এটা লিখিলে হ'ল ক খ গ। ৰচনা, ক্ৰীড়া, খেল জমা এইটো নাহে এনে। তোমাৰ প্ৰিয় এগাৰে কি প্ৰিয় সাহিত্যিক এইটো চাবা, এই মোবাইল ফোনে এইটো নাহে তোমালোকৰ। তাৰপিছত বৈচিত্ৰময় অসমৰ, চুতীয়াসকলৰ বাসস্থান, কোচ ৰাজবংশী চাবা, গাৰো চাবা, আহোমসকল চাবা। তাৰপিছত কাৰ্বি এইটো, ইয়াৰ পৰা কুৱেশ্যন আহিব। তাৰপিছত মাধৱ কন্দলীক কি বুলি অভিহিত কৰিছিল, আনন্দ চন্দ্ৰ আগৰৱালা ভাঙনি কোঁৱৰ বুলি কোৱা হয়। খামৰথ মানে কি, অসমীয়া সাহিত্যৰ শংকৰ কবিসকলৰ ভিতৰত শ্ৰেষ্ঠ। হনুমন্ত কি ৰূপ ধৰে এইটো চাবা। আন্দাৰান আগৰৱালা প্ৰকৃত কেনেকৈ দিব, সুখ চেপ্টাৰৰ এইটো। তাৰপিছত সন্মানৰ চেপ্টাৰৰ পৰা আহিব, সন্মান কোনখন পুথিৰ পৰা লৈ হৈছে। মাধৱদেৱ সাহিত্যিক জীৱনৰ কৃত্ৰিম স্তম্ভ, হেমকোষ, লৱণচুৰ এইটো হৈছে। তাৰপিছত শিক্ষকৰ প্ৰতি মান সৎকাৰ কিয় কৰিব লাগে, বান্ধি সভাক ধানে আৱৰ নাই কথাফি কোনে কাক কৈছিল, অধিকাৰ আৰু শাসনকৰ্তা নথকাত কেনেকৈ আচৰণ কৰে,
বিপৰীত লিংগ আহিব। এইটো গ্ৰুপ বিত ককা